নমস্কাৰ অসমীয়া পাকঘৰ এণ্ড ব্লগৰ পৰা আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া আমখিনি যেতিয়া মই পাৰি আনিলোঁ, আনি কাটিলোঁ। কাটোঁতে অকণমান কষ্ট হৈছে। গড় এডাল পাৰি লৈ কাটিবলগীয়া হৈছে, কাৰণ ইয়াত জিমটো হৈ গ'ল। আৰু এই জিমটো হ'লেহে মানে আমৰ আচাৰ খাবলৈ বহুত টেষ্টি হয়। কাৰণ এই ভাতৰ কাৰণে যে জিমটো চুপিব পৰা হয়, তেতিয়া ভাল লাগে খাবলৈ। এতিয়া আমৰটোখিনি টান আৰু এনেকুৱা হৈছে খাবলৈ, পদিনা দি খাবলৈ বহুত ভাল হৈছে। চনকা কাটোঁতে ফাটি গৈছে, এয়া গোটেইবিলাক ইয়াৰ এৰি গৈছে। যি কি নহওক, এতিয়া এইখিনি মানে নিমখ দিম। মই অলপ নিমখ বেছিকৈ দিম। নিমখখিনি দিলোঁ আৰু ভালদৰে এইখিনি সানি ল'লোঁ। আৰু 1 চামুচ দি দিম। পদিনা দি খাবলৈ বহুত ভাল লাগিছে, খাইছিলোঁ মই। এতিয়া এইখিনি অভাৰনাইট মই থৈ দিম আৰু মানে কাইলৈ ৰাতিপুৱা আপোনালোকক দেখাম। এইখিনি ভালদৰে ঢাকি থৈ দিম। এনেদৰে ঢাকি থৈ দিম, কাইলৈ ৰাতিপুৱাহে এইখিনি চাম। এই আমখিনি গোটেই ৰাতিটো মই থৈ দিছিলোঁ। এতিয়া অলপ এইটো কালাৰ হৈ গৈছে। ইয়াতে অলপ পানী হৈ আছে। ইয়াত নিমখ দি থোৱা আছে। এতিয়া এই পানীখিনি যাবৰ কাৰণে এটা ফুটা থকা চৰিয়া ল'লোঁ আৰু ইয়াতে মই আমখিনি ঢালি দিলোঁ। নিমখ পানীখিনি এতিয়া তললৈ গুচি যাব। বহুত পানী ওলাইছে। এখন ডলাত পেপাৰ এখন পাৰি ইয়াতে মই এনেকৈ বহলাই দিছোঁ। এইখিনি এতিয়া আমখিনি অলপ ৰ'দত শুকাবলৈ দিছোঁ। আম শুকাই গ'ল। মই ইয়াত পানীটো একদম নাইকিয়া হৈ গ'লগৈ। এনেকুৱাকৈ শুকুৱাইছোঁ আৰু ইয়াতকৈ একেবাৰে শুকুৱাই দিয়া নাই, বেছি লেতেকা নিচিনা হৈ যাব। এতিয়া মই শুকান মছলা, গোটা মছলা মানে এইখিনি ব্যৱহাৰ কৰিম। মই জিৰা লৈছোঁ, বগা সৰিয়হ, ক'লা সৰিয়হ চব গুটি আৰু লং, ইলাচি, দালচেনি, পাঁচফোৰণ আৰু জলকীয়া অলপ লৈছোঁ আৰু এইখিনি লৈছোঁ। এই গোটেইখিনি মছলা অলপ মই ভাজি লওঁ। ভাজা গোন্ধটো হ'লেই মই ইয়াক একদম গুৰিকৈ নুখুন্দো, অলপ মানে গোটাভাৱে খুন্দি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবচোন। মই কেনেদৰে বনাওঁ আচাৰটো। এতিয়া সৰিয়হখিনি ফুটি গৈছে আৰু ইমানতে এইখিনি মই ভজা শেষ হ'ল। এখন প্লেটত মই ৰাখি দিলোঁ, অলপ ঠাণ্ডা হ'বলৈ দিলোঁ। এটা কেৰাহী মই বহাই দিলোঁ। ইয়াতে তেল দিলোঁ। তেল প্ৰায় আধা লিটাৰে দি দিছোঁ। নহৰু, আদা মই থেতেলিয়াই লৈছিলোঁ, সেইখিনি দি দিলোঁ। লাল মিৰ্চ পাউডাৰ দিছোঁ মই 1 কাপ লাল মিৰ্চ পাউডাৰ দিছোঁ। ধনিয়া পাউডাৰ দিছোঁ ইয়াতে, আৰু নিমখ আৰু হালধি জোখমতে কিমান পৰিমাণৰ মই দিছোঁ সেইমতে। আৰু ইয়াতে মই যিখিনি গোটাখিনি মই এনেদৰে পিচিছোঁ। ইয়াতকৈ মই আৰু বেছি গুড়ি কৰা নাই। তেলতে দি দিলোঁ।
গেছটো মই একদম কমাই দি থৈছোঁ। এতিয়া মই আমখিনি ইয়াত দি দিলোঁ। মই ইয়াতে বাকি দিলোঁ, চৰি এটাত বাকি থৈছোঁ আৰু ঠাণ্ডা হ'বলৈ ৰাখি দিছোঁ। আজি এই আমৰ ৰেচিপিটো কেনেকুৱা লাগিলে চাওকচোন, কিমান ধুনীয়া হৈছে। আৰু ইয়াত মই ভিনেগাৰ ব্যৱহাৰ কৰা নাই, কাৰণ মই ৰ'দত ভালদৰে শুকুৱাই লৈছিলোঁ। আমি খাই চাইছোঁ, খাবলৈও টেষ্টি হয়। যদি এনে কেঁচাকৈ বনোৱা হয়, ৰ'দত নিদিয়াকৈ হয়, তেতিয়া মই অকণমান ভিনেগাৰ দিওঁ, কিন্তু আজি মই ভিনেগাৰ দিয়া নাই, কাৰণ মই অলপ শুকুৱাই পেলালোঁ যে। এয়া তেলটো ওপৰত ৰাখি থৈ দিলে ইয়াত কেতিয়াও ভেঁকুৰ নালাগে। এনেদৰে নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহি থাকিম। আজিলৈ আহোঁ, বাই বাই।